Welcome to my YouTube channel. দ্বাদশ শ্ৰেণীৰ চিঠি নামৰ পাঠটোৰ পৰা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। চিঠি গল্পটি নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা। এইচ এছ ফাইনেলত আহিছিলে 2020ত। চিঠি গল্পটো শিলবদ্ৰৰ এটা সুন্দৰ চুটি গল্প। সাধাৰণতে গল্পৰ নামাকৰণৰ মাজত কেইবাটাও কথা জড়িত হৈ থাকে, যেনে 1 নম্বৰ বিষয়বস্তুৰ ইংগিত, 2 নম্বৰ মূল চৰিত্ৰৰ পৰিচয়, 3 নম্বৰ কেন্দ্ৰীয় ভাৱ ইত্যাদি। চিঠি গল্পটোৰ নামটোৰ লগত বিষয়বস্তুৰ ইংগিত, কেন্দ্ৰীয় ভাৱ দুয়োটা কথা জড়িত হৈ আছে। গল্পটোৰ বিষয়বস্তু চিঠিক লৈয়ে গঢ় লৈ উঠিছে। এজন ব্যক্তিয়ে প্ৰখ্যাত সাহিত্যিক ৰবীন্দ্ৰনাথ ঠাকুৰলৈ অহা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰে বিভিন্ন জনলৈ দিয়া চিঠিবোৰৰ গুৰুত্বৰ কথা কোৱা হৈছে। লগতে ব্যক্তিজনে ঘৰৰ পৰা কিছুদিন আঁতৰত থাকোঁতে পত্নীৰ চিঠিৰ বাবে অধীৰভাৱে অপেক্ষা কৰাৰ কথাও কোৱা হৈছে। আনহাতে এখন চিঠিয়েই হৈ পৰিছে গল্পটোৰ কেন্দ্ৰীয় বিষয়। ভূদেৱ চৌধুৰীয়ে বন্ধু প্ৰশান্ত শৰ্মালৈ প্ৰেৰণ কৰা চিঠিখনকে কেন্দ্ৰ কৰি দুখন ঘৰত উৎকণ্ঠা আৰু আনন্দৰ সৃষ্টি লৈছে। চিঠিৰ উত্তৰ লিখাৰ পৰিকল্পনা কৰি থকা প্ৰশান্ত শৰ্মাৰ মৃত্যু হোৱাত চিঠিৰ বাবে অপেক্ষা কৰি থকা ভূদেৱ চৌধুৰীৰ সেই আশাৰো মৃত্যু ঘটিছে। আনকি বন্ধুৰ মৃত্যুৰ খবৰ ল'বলৈ যোৱা ভূদেৱ চৌধুৰীক সকলোৱে চিঠিখনৰ কথাকেই কৈছে। এনেদৰে বিশ্লেষণ কৰিলে দেখা যায় যে গল্পটি নামকৰণৰ সাৰ্থক হৈছে। এই প্ৰশ্নটো বিৰাট ইম্পৰ্টেণ্ট। নেক্সট পাঠটোৰ পৰা 2019 বৰ্ষত অহা প্ৰশ্নসমূহ। শিলবদ্ৰই কোনখন উপন্যাসৰ বাবে কোন চনত অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল? উত্তৰ: শিলবদ্ৰই অনুসন্ধান নামৰ উপন্যাসখনৰ বাবে 1990 চনত অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল। নেক্সট, বাগানত কৰ্মৰত অৱস্থাত ভূদেৱ চৌধুৰীয়ে কাৰ চিঠিৰ বাবে ব্যাকুলভাৱে প্ৰতীক্ষা কৰিছিল? আমি পাঠটো যেতিয়া পঢ়িছিলোঁ তেতিয়া গম পাইছিলোঁই, ৰঘুনাথে ওলাই ভূদেৱ চৌধুৰী। বাগানত কৰ্মৰত অৱস্থাত গাঁৱত থকা পৰিবাৰৰ চিঠি বাবে ভূদেৱ চৌধুৰীয়ে ব্যাকুলভাৱে প্ৰতীক্ষা কৰিছিল। এই প্ৰশ্নবোৰ ফাইনেল পৰীক্ষাতো আহিব পাৰে আৰু প্ৰি ফাইনেল বা টেষ্ট পৰীক্ষাতো আহিব পাৰে, গতিকে তোমালোকে ভালকৈ চাবা। এতিয়া নেক্সটটো চাম। টিংখং বাগানৰ দাগ অনা নিয়া কৰা বনুৱাজনৰ নাম কি আছিল? গতিকে প্ৰশ্ন যদি এনেকৈ 1 নম্বৰীয়া দিয়া থাকে তেতিয়া প্ৰশ্নটোৰ লগতে মিলাই লিখিবা। ডাইৰেক্ট এনচাৰটো নিলিখিব, যেনেকৈ ইয়াত এনচাৰটো ডাইৰেক্ট ফাগু, ডাইৰেক্ট লিখিব নালাগে। টিংখং বাগানৰ দাগ অনা নিয়া কৰা বনুৱাজনৰ নাম হ'ল বা আছিল ফাগু, এনেকৈ লিখিব। নেক্সট, চুটি গল্পৰ কেইটিমান বৈশিষ্ট্য? এইটো প্ৰায় আহে। চুটি গল্পৰ কেইটিমান বৈশিষ্ট্য হৈছে: চুটি গল্প আৰম্ভণি সদায় আকস্মিক হয়, মানে হঠাতে হয়। ভাৱৰ একমুখী চুটি গল্প অন্যতম বৈশিষ্ট্য। চুটি গল্পৰ সামৰণি নাটনীয়। 4 নম্বৰ, কৰ্মচৰিত্ৰৰ সমাৱেশ ঘটে। 5 নম্বৰ, চুটি গল্পত বহু বল্কিতা বৰ্জনীয়। 6 নম্বৰ, চুটি গল্পৰ জীৱনৰ পূৰ্ণ চৰিত্ৰৰ বিপৰীতে কোনো নিৰ্দিষ্ট দিশৰ উপস্থাপন ঘটে। এতিয়া নেক্সট চাম পাঠটোৰ পৰা 2020 বৰ্ষত অহা প্ৰশ্নসমূহ। এতিয়া 2020 বৰ্ষত অহা প্ৰশ্নসমূহ চাম। শিলবদ্ৰৰ প্ৰথম গল্প সংকলনটিৰ নাম কি? এইটো বহুত দৰকাৰী প্ৰশ্ন, এইটো প্ৰায় আহি থাকে। শিলবদ্ৰৰ প্ৰথম গল্প সংকলনটিৰ নাম হ'ল 1957 চনত প্ৰকাশিত বাস্তৱ। গতিকে প্ৰশ্নটো যেনে সুধিছে ডাইৰেক্ট বাস্তৱ বুলি লিখি দিব নালাগে, ইয়াৰ কোন চনত হৈছিল এইটো লিখি দিব লাগে, এতিয়া বেছি ভাল হ'ব। বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কিয় কমি গৈছে আমি গমেই পাওঁ। এতিয়া বেছিভাগ ইণ্টাৰনেট, ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম সেইবোৰ ওলাই যোৱাৰ পাছত চিঠি মানে কমি গৈছে, চিঠিৰ ব্যৱস্থাটো। গতিকে বৰ্তমান সময়ত ইলেক্ট্ৰনিক মাধ্যম যেনে ইণ্টাৰনেট, মোবাইল ফোন আদিৰ
বহুল ব্যৱহাৰ হোৱাৰ ফলত চিঠিৰ প্ৰাসংগিকতা কমি গৈছে ফলত চিঠি লিখাৰ অভ্যাস কমি গৈছে হয় এতিয়া আমি যিকোনো খবৰ বাৰ্তা দিবলৈ হ'লে বা পঠিয়াবলৈ হ'লে ইণ্টাৰনেট ইউজ কৰোঁ আগত আমি চিঠিৰ ব্যৱস্থা কৰিছিলোঁ বা ব্যৱহাৰ কৰিছিলোঁ বৰ্তমান এই আধুনিক মাধ্যমৰ দ্বাৰা মানুহৰ মাজৰ যোগাযোগ দ্ৰুত হৈ উঠাৰ ফলত চিঠিৰ প্ৰাসংগিকতা কমি গ'ল আৰু অতীতৰ দৰে চিঠিৰ আদান প্ৰদান নোহোৱা হৈ পৰিল তথাপি চিঠি এখন আহিলে মনটো যে কিমান ভাল লাগে এখন চিঠিৰ গুৰুত্ব যথেষ্ট আছে হয় আগৰ দিনত এখন চিঠি পালে তাৰ সেই ব্যক্তিজনৰ বা মানুহজনৰ তাৰ মানে ৰিয়েকশ্যনটো কেনেকৈ হয় গতিকে এতিয়া চিঠিটো নোহোৱাই হ'ল মানে ব্যৱহাৰ নকৰে আৰু এতিয়া আৰু টুইটাৰ ইনষ্টাগ্ৰাম ফেচবুক সেইবোৰে চলে গতিকে এখন চিঠিৰ গুৰুত্ব যথেষ্ট আছে নহ'লেনো ইয়াত দুটা মানে একাৰ হৈ গৈছে উকাৰৰ জগত এটা দিবা দেই নহ'লেনো ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠিবোৰ আজিও কাকতত আলোচনীত প্ৰকাশ হৈ থাকেনে হয় এই চিঠি নামৰ গল্পটি তোমালোকে ঘৰত ভালকৈ পঢ়িবা পাৰিলে বাৰ বাৰ লুটিয়াই চাবা ইয়াত বহুত কিছুমান কথা আছে নতুন পুৰণা সকলো ধৰণৰ কথা গতিকে লেচনটো ভালকৈ বাৰে বাৰে লুটিয়াই চাব লাগে গতিকে আমি চাম এতিয়া নেক্সটটো কাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল আমি লেচনটো পঢ়িছিলোঁ তেতিয়া বা চুটি গল্পটো পঢ়িছিলোঁ তেতিয়া গম পাইছিলোঁৱে গতিকে চাম বাল্যকালৰ বন্ধু প্ৰশান্ত শৰ্মাৰ চিঠিৰ বাবে হয় প্ৰশান্ত শৰ্মাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল নেক্সটটো চাম এতিয়া প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক কোনে দিছিল বা কোনে জনাইছিল এইটো প্ৰায় আহে বা প্ৰশ্ন সোধে প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক প্ৰশান্ত শৰ্মাৰ ভতিজা ল'ৰা এজনে দিছিল হয় প্ৰশান্ত শৰ্মাৰ যেতিয়া মৃত্যু হৈছিল তেতিয়া ভূদেৱ চৌধুৰীক মানে প্ৰশান্ত শৰ্মাৰ বন্ধু ভূদেৱ চৌধুৰীক কোনে জনাইছিল ভূদেৱ চৌধুৰীৰ বন্ধু প্ৰশান্ত শৰ্মাৰ ভতিজা ল'ৰাজনে জনাইছিল এতিয়া নেক্সট চাম এইটো প্ৰভুদেৱ দি আছে এইটো টাইপিং ভুলিছে দেই ভূদেৱ চৌধুৰী টিংখঙলৈ কিয় গৈছিল কৰ্মসূত্ৰে বাগানত থকা তেওঁৰ পৰিবাৰ কিছুদিন গাঁৱত আছিল তেতিয়াই তেওঁলোকৰ মাজত চিঠিৰ আদান প্ৰদান হৈছিল পৰিবাৰৰ চিঠিখন সোনকালে পাবলৈ বা অন্য কিবা চিঠি আহিছে বুলি টিংখঙলৈ গৈছিল নেক্সট চাম চিঠি গল্পটোত ভূদেৱ চৌধুৰীয়ে কাৰ চিঠি বাবে অপেক্ষা কৰাৰ কথা কৈছে বা কোৱা হৈছে চিঠি গল্পটোত ভূদেৱ চৌধুৰীয়ে গাঁৱত থকা পৰিবাৰে পঠোৱা চিঠিৰ বাবে অপেক্ষা কৰিছিল আৰু 2 নম্বৰত হৈছে তেওঁৰ বাল্যকালৰ ঘনিষ্ঠ বন্ধু প্ৰশান্ত শৰ্মাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা কোৱা হৈছে নেক্সট কাৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি কোৱা হৈছে আৰু এটা প্ৰশ্ন সুধিছে তেওঁৰ চিঠি কিয় মূল্যৱান চাম এতিয়া লেখক কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠিবোৰ পুৰুষানুক্ৰমে সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি কৈছে সেয়েহে তেখেতৰ মৃত্যুৰ পাছতো এতিয়াও বঙালী আলোচনীত চিঠিবোৰ ছপা হৈ আছে কাৰণ তেওঁৰ প্ৰতিখন চিঠি গুৰুত্ব আছে পৰিচিত অপৰিচিত অজস্ৰ মানুহে ৰবীন্দ্ৰনাথ ঠাকুৰলৈ চিঠি দিছিল বিশ্ববিখ্যাত কবিজনৰ পৰা এষাৰি উত্তৰ পালেই পত্ৰ দিয়াজনে শান্তি পায় সেয়াই তেওঁৰ বাবে অমূল্য সম্পদ চিঠিত লিখা কথাতকৈ চিঠিখনৰ মূল্য বহুত বেছি সেয়েহে ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠি অতি মূল্যৱান ইয়াত যিমাই থকা প্ৰশ্ন উত্তৰ সেইবোৰ চব ইম্পৰ্টেণ্ট গতিকে তোমালোকে ঘৰত ভালকৈ চাবা আৰু লিখি বাৰে বাৰে চাবা মনত থাকিব তেতিয়া এবাৰ লিখিবা বা 2বাৰ 3বাৰ লিখি তাৰপাছত নিজেই মনত পেলাবলৈ চেষ্টা কৰিবা যিমান পাৰে লিখিবা আৰু লিখি মুখস্থ কৰিবলৈ চেষ্টা কৰিবা নেক্সট চাম ভূদেৱ চৌধুৰীৰ চিঠিখনে প্ৰশান্ত শৰ্মাৰ ঘৰত কেনে প্ৰতিক্ৰিয়া কৰিছিল বা সৃষ্টি কৰিছিল
বন্ধু ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ দিয়া চিঠিখনেই প্ৰথম আৰু শেষ চিঠি আছিল। শৈশৱৰ সতীৰ্থ বন্ধুৰ মাজত সুদীৰ্ঘ বছৰৰ অন্তত যোগসূত্ৰ ৰক্ষা কৰিবলৈ ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ চিঠি লিখিছিল। প্ৰশান্ত শৰ্মাই চিঠিখন পোৱাৰ পিছত ভূদেৱ চৌধুৰীৰ কথা পাহৰিব নোৱাৰি আনন্দতে তেওঁ নষ্টালজিক হৈ পৰিছিল। তেওঁৰ ভাৰ্যা পুত্ৰ যি আনকি কোনোবা আহিলেও চিঠিখনকে দেখুৱাইছিল। অতীতত দুয়োজন বন্ধুৰ সম্পৰ্ক কেনে আছিল সেই বিষয়েও সকলোকে কৈছিল। চিঠিখন পোৱাৰ পিছত প্ৰশান্ত শৰ্মাৰ মনত অতীতৰ স্মৃতিবোৰ ভাহি উঠি মনত কিমান যে ভাল লাগিছিল। আপোনাৰ চিঠিখন পাই দেউতাই ইমান ভাল পাইছিল বুলি প্ৰশান্ত শৰ্মাৰ ছোৱালীজনীয়ে কৈছিল। সেইকেইদিন কেৱল চিঠিখনৰ কথাকে কৈছিল, আনকি উত্তৰ দিবলৈ লিফাফাও অনাইছিল যদিও সেয়া হৈ নুঠিল। বন্ধু প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰ ল'বলৈ যোৱা ভূদেৱ চৌধুৰীয়ে গম পালে যে মৃত্যুৰ আগত শৰ্মাৰ ঘৰত তেওঁৰ চিঠিখনে এটা আনন্দময় পৰিৱেশৰ সৃষ্টি কৰিছিল। এই কথাবোৰ প্ৰশান্ত শৰ্মাৰ মৃত্যু হোৱাৰ পাছত ভূদেৱ চৌধুৰীক তেওঁৰ ছোৱালীজনীয়ে কৈছিলে আৰু কেনেকৈ আপোনাৰ চিঠি পাই কেনেকৈ আনন্দিত হৈছিল। গতিকে আমি নেক্সটটো চাম এতিয়া। আপোনজনৰ পৰা চিঠি পোৱা আৰু আপোনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকাৰ মধুৰতাখিনি গল্পটোত কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা। গতিকে আমি নেক্সট এইটো চাম। আপোনজনৰ পৰা চিঠি পোৱা আৰু আপোনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকাৰ মধুৰতাখিনি লেখকে সুন্দৰভাৱে প্ৰকাশ কৰিছে। চিঠি এখনেই হৈছে চিঠিৰ মূল্য। এখন চিঠিৰ পৰা পোৱা আনন্দ বা মধুৰতা অপৰিসীম হয়। কৰ্মজীৱনৰ পৰা অৱসৰ লোৱাৰ পাছত অকলশৰীয়া মুহূৰ্তবোৰ পাৰ কৰিবলৈ ভূদেৱ চৌধুৰীয়ে চিঠিৰ আশ্ৰয় লৈছিল। যেতিয়া ভূদেৱ চৌধুৰীয়ে অকলে হৈ পৰিছিল তেতিয়া সেই চিঠিবোৰ উলিয়াই পঢ়ি আনন্দ লৈছিল, তাৰ মধুৰতা লৈছিল। শৈশৱ কালৰ সতীৰ্থ বন্ধু প্ৰশান্ত শৰ্মালৈ তেওঁ এখন চিঠি লিখিছিল। টিংখঙৰ বাগানত কাম কৰোঁতে ভূদেৱ চৌধুৰীয়ে গাঁৱত থকা পৰিবাৰৰ চিঠিৰ বাবে 2 বজালৈ ব্যাকুল হৈ থকা মধুৰতাও অপূৰ্ব আছিল। ফাগু নামৰ বনুৱাজনৰ ডাক অনাত পলম হ'লে চৌধুৰীয়ে নিজে চাইকেল লৈ ডাকঘৰলৈ গৈছিল। থাকে সাধাৰণ কথা, মই ভালে আছো, আশা কৰোঁ তোমাৰ ভাল। অতি সাধাৰণ কথা অথচ নিৰ্দিষ্ট দিনত চিঠিখন নাহিলে গভীৰ শূন্যতাই তেওঁক হেঁচা মাৰি ধৰে। কিয়নো চিঠি এখনৰ মূল্য তাত লিখা কথাবোৰতকৈ বহুত বেছি। চিঠিৰ পৰা পোৱা মধুৰতাৰ বাবে এসময়ত ভূদেৱ চৌধুৰীয়ে প্ৰিয়জনৰ অপেক্ষাত 1 বজাত বাহিৰৰ কোঠাত বহি বাটৰ ফালে চাই ৰৈ থাকে। কাৰণ কথাবোৰে মনত কিমান যে আলোড়ন আনে। একমাত্ৰ আপোনজনৰ বাবেহে এই অনুভৱ হ'ব পাৰে। পত্নী চিঠিৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰা জীৱনৰ সেই মধুৰ নষ্টালজিয়াসমূহ ভূদেৱ চৌধুৰীয়ে কাহিনীও পাহৰা নাছিল। ভূদেৱ চৌধুৰীয়ে নষ্টালজিক জীৱনৰ সেই মধুৰতা আজিও পাহৰিব পৰা নাছিল। সেয়েহে তেওঁ বন্ধু প্ৰশান্ত শৰ্মালৈ চিঠি লিখিছিল। চিঠিৰ উত্তৰৰ বাবে সেইকেইদিন তেওঁ অধীৰ হৈ পৰিছিল। আনফালে আপোন বন্ধু এজনৰ পৰা পোৱা চিঠিখনৰ আনন্দই প্ৰশান্ত শৰ্মাৰ ঘৰতা আনন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছিল। তেওঁলোকৰ ঘৰত সেই কেইদিন কেৱল চিঠিখনৰে কথা। প্ৰশান্ত শৰ্মাৰ ঘৰৰ সকলোৱে ভূদেৱ চৌধুৰীৰ কথাকে কয়। চিঠিৰ উত্তৰ লিখাৰ কথা ভাবি থাকোঁতে এদিন প্ৰশান্ত শৰ্মা ঢুকাল। সেই খবৰটোৱে ভূদেৱ চৌধুৰীৰ মনৰ পৰা যেন সেই মধুৰতা আকৌ কাঢ়ি লৈ গ'ল। বন্ধু ঢুকুৱাৰ খবৰ কৰিবলৈ যাওঁতে দিয়া চিঠিখনৰ কথা কোৱাত বৰ ভাল পালে। সেইটো তোমালোকে চাবা। এতিয়া নেক্সট চাম। চুটি গল্প কাক বোলে? কোনো এটা কাহিনী বা গল্প পূৰ্ণাংগ ৰূপ নিদি চমুকৈ আংশিকভাৱে বৰ্ণনা কৰিলে তাকেই চুটি গল্প বুলি কোৱা হয়। নাইবা 2 নম্বৰ থাকিলে চুটি গল্প হৈছে দৈনন্দিন জীৱনত ঘটি থকা বিভিন্ন ঘটনাৱলীৰ মাজৰ একোটা বিশেষ ঘটনাৰ কলাত্মক ৰূপায়ণ। চুটি গল্পৰ আৰম্ভণি আৰু শেষ
আকস্মিকতা থাকে, আকস্মিক হয়, হঠাতে হয়। চুটিগল্প এনে এক লিখনি যাক একে বহাতে পঢ়ি শেষ কৰিব পাৰি। চুটিগল্প পঢ়ি শেষ হোৱাৰ পিছতো পাঠকৰ মন আৰু চিন্তাত তাৰ ক্ৰিয়া চলি থাকে। চুটিগল্পত অবাস্তৱ কথাৰ স্থান নাই। যদি 1 নম্বৰ থাকে ওপৰত লিখিবা, 2 নম্বৰ থাকিলে তলৰটো, 2 নম্বৰ বা 3 নম্বৰ থাকিলে তলৰটো। গতিকে নেক্সটটো চাম। চুটিগল্প হিচাপে বিচাৰ কৰা। চুটিগল্প নামৰ গল্পটি চুটিগল্পত মানে হেৰি কৰিবলৈ কৈছে, বিচাৰ কৰিবলৈ কৈছে। এতিয়া আমি নেক্সটটো চাম। চুটিগল্প হিচাপে বিচাৰ কৰা ন। শিলবৰ্ডৰ চিঠি নামৰ গল্পটো এটা উৎকৃষ্ট চুটিগল্প। চুটিগল্পৰ বৈশিষ্ট্যবোৰ এই গল্পটিত সুন্দৰকৈ প্ৰতিফলিত হৈছে। চুটিগল্পৰ প্ৰধান লক্ষণ হ'ল ইয়াৰ আৰম্ভণিৰ আকস্মিকতা আৰু সামৰণি নাটনীয়। চুটিগল্পটি আৰম্ভ এনেদৰে হৈছে: দুয়োৰে বয়স হৈছে, অৱসৰ লোৱাৰ কেইবাবছৰৰ হ'ল। তেনেদৰে পৰিসমাপ্তি এনেদৰে ঘটোৱা হৈছে: ভূদেৱ চৌধুৰীয়ে ৰুমালখনেৰে তেওঁৰ চকু দুটা মচি ল'লে। চিঠিখন লিখাটো আছিল তেওঁৰ অলস মুহূৰ্তৰ এটা অপৰিকল্পিত ভংগী। কিন্তু প্ৰশান্ত শৰ্মাৰ কাৰণে চিঠিখন ইমান মূল্যৱান আছিল বুলি তেওঁ ধাৰণাই কৰিব পৰা নাছিল। চুটিগল্পত এটা কেন্দ্ৰীয় ভাৱ আৰু এটা কেন্দ্ৰীয় চৰিত্ৰ থাকিব লাগে। এখন চিঠিয়েই হৈছে গল্পটোৰ কেন্দ্ৰীয় বিষয়। এখন চিঠিক কেন্দ্ৰ কৰি দুটা পৰিয়ালৰ মাজত সৃষ্টি হোৱা কৌতূহলেই হ'ল গল্পটিৰ কেন্দ্ৰীয় ভাৱ। তেনেদৰে গল্পটিৰ কেন্দ্ৰীয় চৰিত্ৰ হ'ল ভূদেৱ চৌধুৰী। আনহাতে গল্পটিৰ নামকৰণেও কেন্দ্ৰীয় ভাৱৰ ইংগিত বহন কৰে। ইয়াত থকা প্ৰশ্ন উত্তৰবোৰ বা পাঠটো বহুত দৰকাৰী, মানে বহুত কিছুমান নজনা কথা আছে। গতিকে তোমালোকে ঘৰত ভালকৈ চাবা। ইয়াত প্ৰতিটো প্ৰশ্ন উত্তৰেই গুৰুত্বপূৰ্ণ আৰু ইয়াত থকা কথাবোৰ বুজিবলৈ চেষ্টা কৰিবা। পাঠ 2ৰ পৰা 2017 বৰ্ষত অহা প্ৰশ্নসমূহ, এইবোৰো বহুত দৰকাৰী প্ৰশ্ন। শিলবৰ্ডৰ প্ৰকৃত নাম কি? এইটো প্ৰায় আহে, জানিবলগীয়া কথা। শিলবৰ্ডৰ প্ৰকৃত নাম হ'ল ৰেৱতী মোহন দত্ত চৌধুৰী। সাহিত্য ৰচনাৰ বাবে তেওঁ শিলভদ্ৰ ছদ্মনাম গ্ৰহণ কৰে। নেক্সটটো, শিলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম লিখা। শিলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম হ'ল: 1 নম্বৰ সাহিত্য অকাডেমী বঁটা আৰু 2 নম্বৰ অসম উপত্যকা সাহিত্য বঁটা। গতিকে ইয়াত দুটা সুধিছে। ফাইনেল 2018 চনত আহিছিলে, এইটো 18 চনত আহিছিলে। ইয়াত দুটা কৈছে তোমালোকে যেইটা আছে দুটাতকৈ বেছিয়ে মুখস্থ কৰিবা। এতিয়া আমি নেক্সটটো চাম। ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ কিয় চিঠি লিখিছিল? প্ৰশান্ত শৰ্মা ভূদেৱ চৌধুৰীৰ বাল্যকালৰ ঘনিষ্ঠ বন্ধু আছিল। দুয়োজন একেখন চহৰৰে ভিন্ন প্ৰান্তত থাকে যদিও সুদীৰ্ঘ বছৰ ধৰি তেওঁলোকৰ মাজত কোনো যোগাযোগ নাছিল। আজিকালিৰ আনুষংগিক সা-সুবিধা যেনে গাড়ী, মোবাইল ফোন তেওঁলোকৰ এজনৰো নাছিল বা আগৰ যুগত নাছিল, আগৰ দিনত। সেয়েহে যোগাযোগ স্থাপনৰ বাবে ভূদেৱ চৌধুৰীয়ে বন্ধুলৈ চিঠি লিখিছিল। এতিয়া নেক্সটটো চাম। পাঠ 2ৰ পৰা 2018 বৰ্ষত অহা প্ৰশ্নসমূহ। শিলভদ্ৰই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? শিলভদ্ৰই মধুপুৰ বহুদূৰ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। ইয়াত থকা প্ৰশ্নবোৰ বাৰে বাৰে পঢ়িবা আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবা।